নমস্কাৰ বন্ধু বান্ধৱসকল, আজি আপোনালোকলৈ মই এটা নতুন ভিডিঅ' লৈ আহিলোঁ। তো আজি আমি সকলোৱে পলকবাৰী ৰাস চাম। তো আমি উপস্থিত হৈছোঁহি, পলকবাৰী ৰাস আহি পাইছোঁ। তো পলকবাৰী ৰাসত সোমাই আপোনালোকে চাওক কিমান মানুহ হৈছে, একদম ইমান মানুহ, তাৰমানে চাওক এবাৰ ইমান মানুহ, মানে মনিবই নোৱাৰি ইমান মানুহ। আৰু আজি ডিম্পু দাও আহি আছে পলকবাৰী ৰাসত। তো আপোনালোকক দেখুৱাম ডিম্পু দাকো, তো চাই থাকক আপোনালোকে। আমি মানে ৰাস্তাদি সোমাই আহোঁতে চাওঁ যে আমি মানে মীনা বজাৰ আহি পালোঁ। এই চাওক মীনা বজাৰ আহি পালোঁ, মানে আমি আহোঁতে ৰাস্তাটো ফুল হৈ গ'ল। তো আমি আৰু ৰিটাৰ্ণ হৈ আছোঁ, কিন্তু বহুত মানুহ ভিৰ। ৰিটাৰ্ণ হৈ মানে আমি মূৰ্তি দেখাম বুলি ভাবি আছোঁ। তো আপোনালোকে চাওক এই ৰাধা কৃষ্ণ, চাওক ভিডিঅ'টো ভালকৈ। মানে ইমান ভিৰ ৰাস্তা, মানে আপুনি যাৱাৰ কথা ভাব নালাগে, মানুহে ঠেলি ঠেলি লৈ যায়, ইমান ভিৰ। আৰু এইখন মঞ্চতে আহি আছে ডিম্পু দা। তো দুটামান মূৰ্তি চাই লওক আপোনালোকে, চাওক বহুত ধুনীয়া ধুনীয়াকৈ বনাইছে। মানুহ বহুত আছে চাবলৈ, ইমান মানুহ। মূৰ্তি এইবিলাক চাওক, বনাইছে আৰু বিয়া। আৰু ডিম্পু দা কিছু সময় পাছত আহি পাবই। আমি ডিম্পু দাৰ লগত মানে ডিম্পু দাক দেখাম আপোনালোকক এই পলকবাৰী ৰাসত। তো চাই থাককচোন ভিডিঅ'টো, ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। অলপ মানে দীঘলীয়া হৈছে ভিডিঅ'টো, তথাপিও চাই থাকক আৰু ভাল লাগিব ভিডিঅ'টো। চাওক গাইজ, একবাৰ মানে অনুভৱ কৰক কিমান মানুহ, একবাৰ অনুভৱ কৰক। চাওক ইমান মানুহ, মানে অসম্ভৱ মানুহ। তো এতিয়া ডিম্পু দা আহি পাইছে, তো আপোনালোকে ভিডিঅ'টো চাওক। ডিম্পু দা আহি পাইছে, চাওক ভিডিঅ'টো। আমি ডিম্পুক এটি সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ। ডিম্পুক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব ৰাস মহোৎসৱৰ কাৰ্যকৰী সভাপতি লক্ষ্মী কাকতি দেৱে। তেখেতে যে উক্ত ব্যক্তি ৰাস মহোৎসৱৰ জোৰকে হাতটো কৰি এটি জাপি পৰিধান কৰাব সাংস্কৃতিক সম্পাদক ভাস্কৰ কুমাৰে। অসমৰ জনপ্ৰিয় গীতৰ ডিম্পু বৰুৱা, আমি সমাজেৰে হাত চাবলৈ বিচাৰিছোঁ। এবাৰ আমি ডিম্পুলৈ ডিম্পু বৰুৱা কলাশালী ৰাস মহোৎসৱৰ এটি স্মৃতি চিহ্ন আগবঢ়াম আৰু এইটো প্ৰদান কৰিব আন এগৰাকী সাংস্কৃতিক সম্পাদক মুকুল বিশ্বাসে। ইয়াৰ পিছত ডিম্পুলৈ আমি পলকবাৰী ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰতি বছৰে প্ৰকাশ হৈ অহা স্মৃতিগ্ৰন্থ ৰাসক্ৰীড়া আমি প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ। আৰু এইখন প্ৰদান কৰিব সহযোগী সদস্য জয়ন্ত কলিতাই। প্ৰৱেশ আৰু প্ৰস্তাৱ
পৃথকে পৃথকে ধন্যবাদ জনাইছোঁ ডিম্পুক। প্ৰৱেশ পথেৰে ওলোটাকৈ বাহিৰলৈ নাযাব। আমি আকৌ কৈছোঁ প্ৰৱেশ আৰু প্ৰস্থান পথ পৃথকে পৃথকে আছে। সাংস্কৃতিক মঞ্চৰ কাষত তিনিটি পথেৰে আপোনালোকে বাহিৰলৈ যাব পাৰিব। লগতে এইখিনিতে ভিডিঅ'ৰ প্ৰতি লক্ষ্য ৰাখি আমি ঘোষণা কৰিছোঁ, এগৰাকী চিত্ৰশিল্পীয়ে ডিম্পুৰ এখন চিত্ৰ অংকন কৰি উলিয়াইছে। পৰীক্ষাৰ অভাৱ আজিৰ এই মঞ্চতে তেওঁ ডিম্পু বৰুৱাৰ চিত্ৰখন প্ৰদান কৰিব। এয়া যাব পাৰিব। আকৌ এগৰাকী আমাৰ কণমানি চিত্ৰশিল্পীয়ে এখনি ডিম্পুৰ চিত্ৰ অংকন কৰি আনিছে, তেওঁকো এখন প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। এইখিনিতে আমাৰ কণ কণ শিশুসকল ডিম্পুৰ অনুৰাগী, তেওঁলোকে ডিম্পুক লগ কৰিবলৈ আহিছে। তেওঁলোকক একেলগে এখনি চিত্ৰ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। অহা ৰাস মহোৎসৱৰ কাৰ্যসমূহত যিসকল ৰাষ্ট্ৰপতি ৰৈ গৈছে আপোনালোকে জোখ মাতি থিয় দি থাকিব। বহুতো ৰাষ্ট্ৰপতি পিছফালে ৰৈ আছে, ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে আগলৈ গৈ থাকিবলৈ অনুৰোধ জনাইছোঁ। ৰাস মহোৎসৱৰ কাৰ্যসমূহত অনুগ্ৰহ কৰি আকৌ এবাৰ ডিম্পুৰ বাবে জোৰকে এটা হাত চাপৰি। এবাৰ ডিম্পু বৰুৱাক পলাশবাৰী ৰাস মহোৎসৱৰ বাকৰিত উপস্থিত হোৱাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু দুআষাৰ অনুৰাগীৰ বাবে বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। আৰু এতিয়া মই কিবা কম তো মোৰ ভিডিঅ'ত কোৱাৰ দৰে আৰম্ভ। হে দোস্ত, প্ৰথমতে পলাশবাৰী ৰাস কমিটিক বহুত বেছিয়ে ধন্যবাদ। মোক ইমান সন্মানৰ যোগ্য কাৰণ মই নহয়, কিন্তু ইমান ধুনীয়াকৈ মাতি আনি মানে ৰাসৰ সন্মান দিয়াৰ কাৰণে। আৰু পলাশবাৰী ৰাস মই কেতিয়াও আহি পোৱা নাই। সৰুৰ পৰা শুনি আছিলোঁ যে পলাশবাৰী ৰাস বহুত ডাঙৰকৈ পাতে। তো মোৰ মানে এটা জীৱনৰ এটা সপোন আছিল একদিন যে পলাশবাৰী ৰাসত যাম। কাৰণ ৰাস বুলি ক'লে আমাৰ মানে নলবাৰী, হাউলি তাত চাই থাকোঁতে এইফালে অহাই নহয়। কিন্তু মানে এতিয়া পলাশবাৰী ৰাসত আহিলোঁ, বহুত ভাল লাগিল। আৰু ইমান ডাঙৰ বুলি ভবা নাছিলোঁ মই। মানে সঁচাকৈ মানুহ বহুত বেছি আৰু বহুত ডাঙৰ, বহুত বেছি ভাল লাগিল। আৰু প্ৰতি বছৰে আহিম মই মানে। আৰু আশা কৰিছোঁ সকলোৱে মোৰ ভিডিঅ' চাব। পলাশবাৰী ৰাসৰ পৰাও এটা ভিডিঅ' বনাইছোঁ, কালি পৰহি মানে দিম আৰু। তো চাব বুলি আশা ৰাখিল আৰু ভিডিঅ' বনোৱাৰ চেষ্টা কৰি আছোঁ আৰু। থেংক ইউ। দখলৰ পৰা অহা ৰাষ্ট্ৰপতি ৰমেশ ঠাকুৰীয়া আপোনাৰ বিচাৰি শেৱালি ঠাকুৰীয়া আমাৰ অনুসন্ধান কাৰ্যৰ সন্মুখত ৰৈছে। মই কৈছোঁ দখলৰ পৰা অহা ৰাষ্ট্ৰপতি ৰমেশ ঠাকুৰীয়া আপোনাৰ বিচাৰি শেৱালি ঠাকুৰীয়া আমাৰ অনুসন্ধান কাৰ্যৰ সন্মুখত ৰৈছে। ধন্যবাদ জনাইছোঁ ডিম্পু পলাশবাৰী ৰাসত উপস্থিত হোৱাৰ বাবে। মিঠাই লৈ আছোঁ। আমি ঘৰত যাওঁ বুলি ভাবিছোঁ। তো বাই বাই, সকলোৱে ভিডিঅ'টো চাই লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।